channel. আজি মই এতিয়াতো গুৱাহাটীতে আছোঁ তো আজি ভাবিছোঁ অকণ ফেঞ্চি বজাৰৰ ফালে যাওঁ গতিকে আপোনালোককো লগতে লৈ যাওঁ ফেঞ্চি বজাৰৰ কি কৰোঁ আৰু কি কাপোৰ পায় সকলো দেখাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া আমি ওলাই আহিলোঁ অলপ দেৰি হ'ল ওলাওতে ঘৰৰ পৰা সেইকাৰণে আগৰখিনি দেখুৱা নহ'ল এতিয়া আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো সেইকাৰণে এতিয়া ৰখি যাই আছোঁ আৰু ইমান ভিৰ হয় নহয় একে ক'ৰবাত যাবলৈ হ'লে এঘণ্টামান আগতেই ওলাই যাব লাগে ঘৰৰ পৰা তাৰপাছতহে গৈ পায় আৰু ইমান ভিৰ হৈছে আৰু এয়া চাওক আমি গণেশ মন্দিৰ আহি পালোঁ এইটো গণেশ মন্দিৰ এইটো মন্দিৰ চাগে চবেই জানেই এতিয়া ভিতৰত সোমাই চাকি জ্বলাব নিদিয়ে কৰোণাৰ কাৰণে বন্ধ কৰি থৈছে পিছত বাৰু মই আপোনালোকক ভালকৈ দেখুৱাম মন্দিৰটো বহুত ধুনীয়া ভিতৰৰ পৰাও চাবলৈ আৰু ইয়াতে আহিলে কিবা ভাল লাগে আৰু মন্দিৰটোৰ ভিতৰত আৰু এয়া আহি পাই গ'লোঁ ফেঞ্চি একে ঘামি চামি অৱস্থা নাই এইজনী মাস্কখন অলপ ভালকৈ মাৰি লৈছোঁ দেই কৰোণা লাগি যাব পাৰেতো ইমান ভিৰ হৈ আছে ব'লক এতিয়া চাওঁ কি পাওঁ আৰু মোৰতো দেখিয়ে চব লৈ লওঁ লাগিছে আৰু তো ব'লক প্ৰথমতে কি পাওঁ আমি চাই লওঁ প্ৰথমতে পালোঁ বেগ এয়া চাওক 100 যিকোনো মানে 100 আৰু ল'লেই হ'ল আৰু এটা আৰু এয়া টপ এইবিলাক 250 যিকোনো ল'ব পাৰে ইয়াৰ পৰা 250 বহুত ভাল আছে কিন্তু দেই একদম গমেই নাপায় যে 250 আৰু এইবিলাকো 250 হয় বহুত ধুনীয়া আছে গোটেইকেইটাই ধুনীয়া বাৰু আমাৰ ভণ্টিয়ে চাই আছে কোনটো ভাল লাগে তাই আৰু এয়া চাওকচোন কুৰ্তিবিলাক ইমান ধুনীয়া চব 200 অনলি 200 জানে যিকোনো ল'ব পাৰে মানে 200 একদম মানে ইমান চিঞৰিছে নহয় 200 মোৰ মানে নিজকে বেপাৰী টাইপ লাগি গৈছে আৰু মানে 200 টাইপ এইকাৰণে ময়ো চিঞৰি আছোঁ এই চাওকচোন গোটেইকেইটা ইমান ধুনীয়া নহয় বহুত মানে ভাল আৰু গমেই নাপায় যে এইকেইটা 200 অকল একদম মানে দামী টাইপে লাগিছে দেখিবলৈ তো ইয়াৰে ল'ব পাৰি আৰু কেইটামান এইবাৰ আহিছোঁ চেণ্ডেললৈ এয়া চেণ্ডেলো 200 হয় হিলো আছে ফ্লেটো আছে চব 200 আৰু মানে এইযোৰ চাওকচোন মোৰ ভাল লাগিছে দেই গোল্ডেন আৰু ব্লেক হয় এইযোৰ ভালেই লাগিছে পিন্ধিব পাৰি কমফৰ্টেবলো হয় মানে নাকাটে আৰু পিন্ধিলে এয়া একে বস্তা পাতি বহিছে পুলিচে দেখিলে মানে একে বস্তাটো উঠাই দিয়ে আৰু দেই সেইকাৰণে ৰেডি কৰি থৈছে বস্তাটো উঠাবলৈ পুলিচ আহিলে একে বস্তাটো ল'ব আৰু পলাব এয়া 100 নেকি এয়া টি চাৰ্ট হয় দেই এখন দোকানত সোমাইছোঁ ইয়াত চব ছোৱালীৰে কাপোৰ পায় নেকি চব ছোৱালীৰে দেখিছোঁ মানে মই এতিয়ালৈকে টপ এয়া ভণ্টি আমাৰ এয়া টপ ড্ৰেছ এইবিলাক চব ছোৱালীৰে আৰু মানে এইবিলাক চাওকচোন টপবিলাক ভালেই লাগিছে কিন্তু ইমানো খাচ লগা নাই আৰু মোৰ এইটো নাই ইমান খাচ লগা নাই
মানে মোৰ ভাল লগা নাই বাৰু। মোৰ ভণ্টিজনীৰ ভাল লাগিছে, দুটামান তাই চাইছে, কিন্তু মোৰ ইমান ভাল নালাগিল ইয়াৰ। আৰু এয়া পিছফালৰ পৰা দাদাই এণ্ট্ৰি মাৰিছে। দুপাট্টাবোৰ চাওক না, অনলি 150। একদম মানে বহুত মানে হেভি টাইপ, মানে 150 অনলি। চব কালাৰ এভেইলেবল আছে ইয়াতে, মানে ল'ব পাৰি আৰু মানে ন' ডাউট, মানে একদম কম দামত। আৰু এইবিলাক আমাৰ ক'তোতেই নাপায় 150। আৰু এতিয়া আহিছোঁ চাদৰ মেখেলালৈ। চাদৰ মেখেলা গলিলৈ সোমাইছোঁ আৰু এইযোৰ চাওকচোন, পিংক কালাৰ এযোৰ চকুত পৰিছে দেই। এইযোৰ ভাল লাগিছে, ইমান ধুনীয়া লাগিছে এইযোৰ। কালাৰটো একদম মানে জিলিকি আছে, আৰু চিলভাৰ গুণাৰ কাম চাগে যে, সেইকাৰণে বেছি ভাল লাগিছে দেখিবলৈ। চাওঁচোন ইয়াতে আৰু কি কি পাওঁ। এইযোৰো ভাল লাগিছে। এইযোৰ বেছিয়ে ভাল লাগিছে নেকি অকণমান মোৰ। পিংকবোৰ এনেও চকুত লাগে মোৰ আৰু বেছি। আৰু বেলেগ চাই লওঁ অকণমান। এইকেইটাও ভাল লাগিছে, এইকেইটা মায়ে চাই আছে। ইয়াৰে কালাৰকেইটা বৰ লাইট, মানে একদম মৰম লগা টাইপ কালাৰকেইটা। গোটেইকেইটা কালাৰে ভাল লাগিছে, এইকেইযোৰো ল'ব পাৰি। এইকেইযোৰ যেনিবা মোলৈ নহ'ব, মালেহে হ'ব আৰু। এইকেইযোৰৰ চাওক, আৰু কালাৰ দেখাইছে মোক। মোৰ মানে এইকেইযোৰ বহুত বেছিয়ে ভাল লাগিছে। মিক্স পাট বুলি কৈছে তেওঁলোকে এইকেইযোৰ। দামবোৰো বেছি নহয়, কমে। 2500ৰ ভিতৰত বুলিয়ে কৈছে এইকেইযোৰ। কালাৰকেইটাও বহুত ভাল, মানে ইউনিক মানে। যি হ'লেও মানে কিন্তু পিংকযোৰ বেছি ভাল লাগিছে মোৰ কিবা এটা। আৰু প্ৰায় ছোৱালীবিলাকৰ চাগে পিংকে ফেভৰেট হয়, নহয়নে? মোৰ নিচিনা কাৰ পিংক ফেভৰেট হয়, কমেণ্ট কৰি জনাবচোন বাৰু। আৰু এতিয়া আমি আহিলোঁ হোম ডেকৰ। এয়া চাওকচোন, ইমান ধুনীয়া ধুনীয়া ফুল চুলবিলাক আছে। দেখিলে একদম লৈ যাওঁ লাগে হা। আমাৰ দাদাজনে ঘৰৰ কাৰণে নিব বোলে, তো ইয়াতে সোমালোঁ আমি। এইবিলাক মানে ধুনীয়া আৰু বিৰাটেই ধুনীয়া, একদম অৰিজিনেল টাইপে লাগিছে দেখিবলৈ। মোৰতো বহুত বেছিয়ে ভাল লাগিছে। এইকেইটাও একদম মানে পূৰা আৰু ভাল লাগিছে। একদম মানে গম নাপায়, মানে ওচৰৰ পৰা চালেহে গম পায় যে এইকেইটা অৰিজিনেল নহয়, আৰ্টিফিচিয়েল হয় বুলি গমেই নাপায়। গৰম লাগি গৈছে একদম, মানে আইচক্ৰীম খাবলৈ লৈছোঁ আৰু। ইমানে গৰম উঠিছে মানে, আৰু দুজনীয়ে আইচক্ৰীম খাবলৈ লৈছোঁ আৰু। বজাৰ ঘূৰি ভাগৰ লাগি গৈছে আৰু। যাওঁ আৰু ঘৰলৈ। এয়া চাওকচোন, আহি থাকোঁতে কি দেখিলোঁ, অকণমান মাত্ৰ বৰষুণ দিছিলে জানেনে? মানে আধা ঘণ্টামান ভালকৈ বৰষুণ দিছে নেকি। অৱস্থা চাওক, একে পূৰা মানে পানী ফুল আৰু ৰাস্তাত। মানে মই মানে দেখি মানে আচৰিত, মানে একদম নদী টাইপ হৈ গৈছে আৰু। দেখি ভালো লাগিছে, কিন্তু মানে খোজকাঢ়িবলগীয়া যদি ইয়াত হয় চেচ আৰু। মানে চবফালে পানী একদম। ইয়াতে যদি থিয় হৈ থাকোঁ বা মই খোজকাঢ়ি থাকোঁ, একে গাড়ী আহিকে চিটিকাই মানে একে গা চা ধুৱাই নিব আৰু। ইমান ক'লা পানী তাতে, মানে বৰ লেতেৰা দেই পানীবিলাক।
আজিৰ ভিডিঅ'টো ইয়াতেই সামৰণি মাৰোঁ নেকি। যি দেখিছোঁ ঘৰ পাওঁতে পাওঁতে বহুত দেৰিয়ে হৈ যাব। এনেই বহুত বেছি ভাগৰ লাগিছে, আকৌ ভিডিঅ'টো শেষ কৰা নহ'লে মনটো ভাল নালাগিব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতেই সামৰণি মাৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। পুনৰ লগ পাম আৰু অন্য নতুন ভিডিঅ'ত। গতিকে আজিলৈ বাই বাই।